हेलो एवरीवन मोर नाम इक्रामुल सरकार और तुम्हारे चाई आसा सरकार क्लासेस आठानी यूट्यूब चैनल। तो मैं आज आगते तुम्हारे कहा प्रत्येकटा क्वेश्चन पेपर सल्व दिया हम। तो आज जेहेतु एसएसएलसीर एग्जाम एसामिज कमप्लीट हो गल तो आज एसामिज क्वेश्चन पेपर आम सल्व करिम। तो प्रथमते क्वेश्चन आहिसे एजन उद्योगी अर्थात एंट्राप्रिनियर और कर्मही निबनुवार माजत थका क्षुद्र व्यवधान की एटु हल एलाह। तार पिছত अजंतार छविबोरत प्रकाश पा भाव बस्तु दुटा की सन्त्रास जीवन और समहिया जीवन सन्यास जीवन और समहिया जीवन चमू उत्तर लिखा जिकोनो दुटा एजन सफल उद्योगी हबलै की गुणर प्रयोजन धैर्य एकाग्रता नियमानुवर्तिता समानुवर्तिता और हार नमना मनोवृत्ति থাকিব লাগিব। এইকেইটা গুণ থাকিলে এজন মানুহ উদ্যোগী হ'ব পাৰিব। আৰ্টৰ বিপৰীত পন্থা দুটা কি কাৰু কাৰ্য আৰু জাকজমকতা সংযম আৰু আড়ম্বৰহীনতা। চাহ জনগোষ্ঠীৰ কৰ্মীসকল কোন? চাৰ জনগোষ্ঠীৰ কৰ্মীসকল হল চাওতাল কুৰ্মী মজহৰ হো এইবিলাক। তেওঁলোক কৰ পৰা অসমলৈ আহিছিল? বিহাৰ উৰিষ্যা মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশৰ পৰা এই চাহ উদ্যোগৰ কৰ্মীসকল আহিছিল। তাৰপিছত কি যে কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি আছিল? সেইটো হ'ল শ্বেৰন। হস্পিটেলৰ বিচনাত শুই থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল? মাউণ্ট এভাৰেষ্টৰ শীৰ্ষতম স্থান থিয় হোৱা হেঁপাহ কি কৰিছিল? তেওঁ হস্পিটেলৰ বিচনাত শুই থাকোঁতে মিটাৰ সপোনে তীব্ৰ ৰূপ লৈছিল। তাৰপিছত কি হৈছে যে 5 নম্বৰ আছে চমু উত্তৰ দিয়া। ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে, যি হয় দেখা যাব। কথাহাৰৰ বক্তা কোন? কাক উদ্দেশ্যি কৰি বক্তাই কিয় কথাহাৰ কৈছিল? অৰুণিমা সিংহাই কি কৈছিল? এই যিটো মানে পংক্তি আছে সেইটোৰ কি হৈছে তেওঁ হৈছে বক্তা আৰু তাক কি কৈছিল? শ্বেপাৰজনক কৈছিল। শ্বেপাৰজনক তেওঁ উদ্দেশ্যি এই পংক্তিখিনি বা উক্ত কথাটি কৈছিল। তাৰপিছত হৈছে যে অৰণ্য যাত্ৰাৰ দলপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিল? পাহিক অৰণ্য যাত্ৰাৰ দলপতি হিচাপে দায়িত্ব দিয়া হৈছিল। ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? এইটো হ'ল 1979। মাধৱদেৱৰ বৰগীতৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ পাইছে? এইটো কি? দাস্য ভক্তি ভাৱ কি পাইছে? প্ৰকাশ পাইছে। আসমানৰ কুতুব তৰা আদমৰ জাত ইয়াত আদম কোন? আল্লাহৰ সৃষ্টিৰ প্ৰথম মানুহ বা আদি মানৱ। তাৰপিছত কি হৈছে মাধৱদেৱৰ ৰচিত ঝুমৰাসমূহৰ নাম লিখা। চোৰ ধৰা পিম্পুৰা গুচোৱা ভজন বিহাৰ ইত্যাদি। তাৰপিছত তলৰ যিকোনো এটাৰ অতি চমু উত্তৰ লিখা। প্ৰকৃতিক কোনে হাদৰি আনিলে বুলি কবিয়ে কৈছে? ৰবাব ফুলে। অসমৰ হেংদাং ক'ত জিলিকিছিল? দুপৰৰ পূৰ্ণ আলোকত। নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজনক কি আছিল? কুকুৰী কণা। তো মই তাৰপিছত আৰু আছে এই পাঠতো কিছুমান কুৱেশ্যন আছে যেনেকৈ ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি? বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য। হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া সনেটৰ নাম লিখা। প্ৰিয়তমাৰ চিঠি। তাৰপিছত আহিল যে 24 নম্বৰ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? সেইটো হ'ল মোহিনী ৰূপ ধাৰণ কৰিছিল। দেৱতাসকলক অমৃত খুৱাবলৈ মোহিনী ৰূপ ধাৰণ কৰিছিল। কোন চনত অম্বিকাগিৰি ৰায়চৌধুৰী অসম সাহিত্য সভাৰ সভাপতি হৈছিল? সেইটো হ'ল 1950 চনত অম্বিকাগিৰি ৰায়চৌধুৰী অসম সাহিত্য সভাৰ সভাপতি হৈছিল। তো আমাৰ 1 মাৰ্কৰ কুৱেশ্যন অৰ্থাৎ শ্বৰ্ট মাৰ্কবিলাকৰ এনচাৰ সববিলাক মই সলভ কৰি দিলোঁ। তোমালোকে কুৱেশ্যনৰ এনচাৰবিলাক মিলাবা। তোমালোকৰ কিমান মাৰ্ক পাইছা সেইটো কমেণ্টত জনাবা। আৰু গ্ৰামাৰ পাৰ্চেণ্টটো তোমালোকে এই চেনেলটো ফ'ল' কৰিবা। আমি 30 মিনিট বা 1 ঘণ্টাৰ ভিতৰতে সেইটো আমি আপলোড দি দিম। তো এই ভিডিঅ'টো যদি ভাল লাগে তোমালোকে কি কৰিবা? এই চেনেলটো শ্বেয়াৰ কৰিবা, ভিডিঅ'টোও শ্বেয়াৰ কৰিবা আৰু তোমালোকেও ফ'ল' কৰিবা। কাৰণ প্ৰত্যেকটা কুৱেশ্যনৰ সলভ আমি এই চেনেলতে কি কৰিম? ডিছকাছ কৰিম। ধন্যবাদ।